Hey guys, মই এতিয়া আছো ষ্টেচনত সৰভোগ ষ্টেচনত আছো গাইস। আমাৰ ধনজিতা মেডামক থব আহিছো ষ্টেচনত, মানে ইহঁতে ভাইক বনিয়াকে বাসুগাঁৱত যাব। ভাইক বনিয়াকে বাসুগাঁও যাব, ইভাগে ৰিলছ গাইস। গাইস দেখছি না গাইস, ৰিলছ বনা কি চখ ইহঁতৰ। ইটো হৈছে কেমেৰামেন। কেমেৰামেন জয় জয়। আমাৰ ধনজিতা মেডামৰ লুকসটো কেনেকুৱা লাগছে আপোনালোকে কমেণ্ট কৰি জনাব। চাব আপোনালোকে মেডামে কি ডেন্স কৰিব আমাৰ। ধনজিতা মেডামে পুৰা একদম ৰিলছ বনাবলৈ তৈয়াৰ, একদম সাজু। এইফালে কেমেৰামেনে এইফালে ৰিলছ। এতিয়া টাইম হৈ আছে আপোনাৰ ৰাতিৰ 7:20 হৈ আছে এতিয়া। ইহঁতক মানে চিফঙত যাব, সেইটো কাৰণে থব আহিছোঁ ষ্টেচনত। ব্লগ কৰি আছিলো। ভাই সাহেব, মেডামে ইমান ৰিলছ বনাই, কিন্তু এটা ভিডিঅ' ভাইৰেল হোৱা নাই এখনো। এই সৰভোগ ষ্টেচনটো কিবা কৰি পেলাইছে গাইছ। আপোনালোকক দিনত এদিন এটা ভিডিঅ' বনাই আপোনালোক দেখাই দিম গাইছ। এতিয়া হ'ব দে গাইছ, ঘৰত যাই এতিয়া ভাত চাত খাই শুই থাকোঁ আৰু ইহঁতক থৈ লওঁ, ট্ৰেইনত উঠাই দিওঁ। ট্ৰেইন আহিব এতিয়া, চিফুং আহিব। এইটো ধনজিতা মেডামৰ মায়ে। ঠিক কৈছে, গুড। এইয়া মেডামৰ দুটা মোবাইল আমাৰ। দেখা দি ভাই ভাই খানা यार मैं लेवल दिली নাকি মোবাইলতে বিজি থাকে। এইফালে এইফালে ধনজিতা মেডাম যাব ৰেডি। এইভাগে মাছ। ভাই হিরো ছাপরি সম্পা ভাই হ্যান্ডসাম মোর গুয়াহাটি। এই ট্রেন আহি আছে গাইস, ট্রেন। না কানবো না। বাই বাই ব্রো, বাই বাই ম্যাডাম, বাই বাই ম্যাডাম। ম্যাডাম কেতিয়া আহিবি ম্যাডাম? ম্যাডাম কেতিয়া আহিবি? ঐ ম্যাডাম কেতিয়া আহিবি? কালি কাল আইগা। এইটো গেলে আগত গাইস। ইহঁতে যাব গাইস, যাব ওলাইছে গাইস ইহঁতে গাইস। যা বাই বাই, बाय बाय मैडम, बाय बाय। ये लोग जा रहा है अभी। जा बाय बाय। गाड़ी को निकला गोल गाइस, गाड़ी का नहीं भी नहीं गोल। ओके गाइस, गुड मॉर्निंग। मैं এতিয়া আছো ঘৰত আৰু এতিয়া কামত যাবলৈ ওলাইছো। সকালে ৰাতিৰ ক্লিপটো আপোনালোকে দেখা পালে। ৰাতি ধনজিতা মেডামক ষ্টেচনত থ'ব গ'লোঁ, অলপ হাঁহি ধেমালি কৰিলোঁ। তাৰপিছত সিহঁতক ট্ৰেইনত উঠাই দি কেনে আৰু একো ব্লগ নকৰিলোঁ, ডাইৰেক্ট ঘৰত আহি ভাত খাই শুই গ'লোঁ। চ' আজিৰ দিনটোত কি কি কৰোঁ মই আপোনালোকক দেখাম। তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ, মই কামত যোৱাৰ আগতে এক গিলাচ গাখীৰ মাৰি লওঁ, মানে দেহাটো ষ্ট্ৰং থাকে দিনটোৰ কাৰণে। আৰু তো গাখীৰ গিলাচ খাই লৈ দিয়ক, আপোনালোকক লগ পাই আছোঁ নাই। আৰু সেইফালে এখন গাড়ী পাল্টি মাৰিছে, আপোনালোকে দেখা পাইছে না? এই বলদাৰ আনি আছোঁ, মোৰ গাড়ীখন উঠাই নাই, ইভাগে ফাঁচি আছে গাড়ীখন। সেইখন গাড়ী আহি কেনে পাল্টি কৰি দিছে। এই দেখা পাইছে না আপোনালোকে, গাড়ীখন বয়াকৈ ফাঁচি গৈছে মোৰ। এতিয়া একবাৰ আৰু পাল্টি খাইছিল ৰাতিপুৱা। মোৰখন ফাঁচি গৈছে, পাথৰা গতি নাই, কিন্তু তলিখন খুলিব লাগিব। একো নাই, এইগিলা পাল্টি খাই থাকে গাড়ী। ভিডিঅ'
ভিডিঅ' কৰিব লগা গতি হৈছে না তাৰমানে মালিকগিলা কয় না যে খুব কম্পিটেণ্ট দি থাকে এতিয়া পাল্টি নাখায় কি হ'ব আপ জাগাত পাল্টি খাব এইটো স্বাভাৱিক কথা এইটো বিস্কুট এইটো গাখীৰ মই এটা বস্তু দেখাই আছোঁ আপোনালোকক এই গাখীৰে আৰু বিস্কুটে মোক এটা বস্তু শিকালে আজি কি যে মানুহ যিমান নামিবা সিমান ভিজিবা অৰ্থাৎ তুমি যাক যিমান পাত্তা দিবা সিমানে তোমাৰ মূল্য নোহোৱা হৈ যাব মই কিয় কৈ আছোঁ এই কথাটো আপোনালোকে চাব এই বিস্কুটখন মই এনেকৈ দিয়াৰ লগে লগে এই বিস্কুটখন তিতি গ'ল বহুত তিতি একদম ভাঙি গ'ল আপোনালোকে দেখা পালে মানে তুমি যিমান নামিবা সিমান ভিজিবা অৰ্থাৎ তুমি যাক যিমান পাত্তা দিবা সিমানে তোমাৰ মূল্য নোহোৱা হৈ যাব কথাটো বুজি পাইছা মই কি ক'ব বিচাৰিছোঁ তো সেইকাৰণে নিজৰ লাইফত সদায় হেপী থাকক বেলেগৰ তলত থাকিব লগা নাই নিজৰ লাইফ নিজে সেটেল কৰক তো কি গাইছ এতিয়া ডাইৰেক্ট কামৰ পৰা আহি পিনে গা পা ধুই আপোনালোকে দেখা পালে মই গাখীৰ খালোঁ গাখীৰ চুখীৰ খাই এতিয়া আপোনাৰ বাজি আছে 7টা মই এতিয়া এনেই অলপমান ঘুমাই আছোঁ কম্বলখন উৰি চ' আজি দিনটো বহুত বেয়াকৈ গ'ল আপোনালোকে দেখা পালে মোৰ গাড়ীখন ফাঁচিল আৰু মোৰ লগৰটোৰ গাড়ীখন মানে পাল্টি খালে দুবাৰকৈ পাল্টি খালে আপোনালোকক মই দেখাইছোঁৱে ভিডিঅ'ত চ' আজি তাৰমানে দিনটো আপোনাৰ বহুত বেয়া গ'ল আৰু বহুত কষ্ট হৈছে বহুতখিনি চ' ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চ' লগ পাই আছোঁ নেক্সট